Hi friends, welcome back to my channel Assam Jonali Blog channel. আকৌ এবাৰ স্বাগতম জনাইছো সকলোকে। আজি মই আহিছো তলাতল ঘৰ আৰু এতিয়া এই দেখিছে এটো তলাতল ঘৰ সন্মুখত আমি পাইছোহি আৰু এয়া আমি মোক পিছ সাইডে আছে মোৰ ফ্ৰেন্ড আহিছে মোৰ লগত আহিছে তাই গুৱাহাটীৰ পৰা আহিছে আমি আজি দুইজনী চাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম গাইজ তেনেহলে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলো অলপ স্কিপ নকৰিব তেনেহলে আৰু বৰ্তমান মই এইটো ঘোলাঘৰ বুলি কয় আগতে আহোম ৰজাসকলৰ যেতিয়া মানে যুদ্ধৰ সজুলি কিবা কিবি যিমানখিনি মানে যুদ্ধৰ কাৰণে সজুলি অস্ত্ৰ হওক কিবা কিবি গোটেইখিনি বস্তু এই ঘৰটোতে ৰাখিছিলে বুলি আমি গম পাওঁ গতিকে এই ঘৰটো আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে এইটো ঘৰ পায় মানে এই চব চোৱা ভালে লাগে ইয়াৰ পৰিৱেশটো এই ভিতৰত সোমাব নিদিয়ে আৰু তলা চলা মাৰি থৈছে এনেই দেখা পায় আৰু অন্ধকাৰ ঘৰটো এইখন কিমান কেনেকৈ বনাইছিলে ন এইবিলাক ইমান কষ্ট কৰি বাপৰে বাপ অল্প কষ্ট কৰি বনোৱা নাই কিন্তু দেই আৰু ইয়াতে বহিবলৈ জেগা আছে ইমান ধুনীয়া ধুনীয়া জেগা আছে পিছফালৰ চাইডটো কেনেকুৱা লাগিছে অঁ ভিতৰত সোমাব নিদিব চাগে নেকি এইফালে ইমানেই পাছফালে পথাৰ আছে আৰু ইয়াত চ'লাৰ চিষ্টেম আছে মানে ইয়াত চ'লাৰ সেই ৰাতি হ'লে মানে চ'লাৰত সেই লগাই নেকি এই ভিতৰত বহুত অন্ধকাৰ দেই ভিতৰত বা কি বস্তু আছে নাজানো ভিতৰতো একদম অন্ধকাৰ হয় ভিতৰত মানে এইটো ঘৰত সোমাবলৈ নিদিয়ে আৰু ইয়াতে কাম কাজ চলি আছে যে এয়াই ইমানটোৱে তাৰ পৰা আহিলোঁ এতিয়া আমি মেইন গেটখনে সোমাই আহি এতিয়া তলাতল ঘৰলৈ বুলি গৈ মানে যাব লৈছোঁ তাৰ আগতে এইবিলাক বহুত মানুহ আহিছে এই ফিল্ডত আহি পিনি পিকনিক খাই মানে কিবা দোকান চোকানো আছে এইটো ৰাস্তাটো হয় এয়া চাওকচোন অকণমান সোমাই আহিব লাগে আৰু মানে সোমাই যাব লাগে বহুত দূৰৰ পৰা মানুহ আহে আহি পিনি তেওঁলোকে ইয়াতে মানে গাড়ী থোৱা এইবিলাক এই ফিল্ডখন দেখিছে যে ইয়াতে গাড়ী থ'ব পাৰে মানে দূৰৰ পৰা যদি আহে ষ্টুডেণ্টবিলাকো আহে বেলেগ মানুহ আহে চাবৰ কাৰণে চ' ইয়াতে গাড়ী ৰখাব পাৰে মানে আৰু এই তলাতল ঘৰত নোসোমোৱাৰ আগতে মানে ইয়াত দিছে শাৰী শাৰী দোকান আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু পায় এই পুৰণা দিনৰ বস্তু পায় মানে পুৰণা এনেকুৱা ধৰক মূৰ্তি চুটি এনেকুৱা কিবা কিবি বহুত ধৰণৰ বস্তু পায় আপোনালোকে কিনিব পাৰে বহুত ধুনীয়া ধুনীয়া হয় আৰু এইয়া চাওক মেইন গেটখন পালোহি আমি মেইন গেটখন পোৱাৰ আগতে আকৌ এবাৰ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ তাৰ আগৰ জেগাখিনি এয়া চাওক ইয়াতে আমি এতিয়া টিকেট কাটিম আৰু এইফালে চাওক ইমান মানুহ হৈছে সেইফালে টিকেট কাউণ্টাৰ আছে আমি টিকেট কাটি ল'ম বাৰু এইফালে এইটো বৰটোপ বুলি কয় আৰু ইয়াৰ মানে প্ৰথম দৃশ্যটো হয় তলাতল ঘৰলৈ সোমাই যোৱাৰ অলপ দেখাই দিছোঁ প্ৰতিদিনাখনে মানুহ মানে বহুত হয় এইফালে ভিৰ লাগি আছে আজি তাতে ষ্টুডেণ্টবিলাক আহিছে তেওঁলোকৰ কাৰণে অকণমান আমাৰ দেৰি হ'ব পাৰে মানে তেওঁলোকৰ আগতীয়াকৈ সোমাব দিব ন তথাপিতো যাওঁচোন বাৰু এইফালে আছে চাওক টিকেট কাউণ্টাৰটো এইফালে মানুহ ভৰ্তি হৈ আছে আমি তেতিয়াহ'লে টিকেটটো কাটি লওঁ টিকেট চিকেট লৈ এতিয়া আৰু এতিয়া আমি গৈ আছোঁ এইটো মানে বাহিৰতো দৃশ্য ধুনীয়া ন ধুনীয়াকৈ থৈছে আজিকালি অলপ মেৰামতি কৰিছে আৰু এইবিলাক আমি আগতে একবাৰ আহিছিলোঁ কিন্তু ইয়াত ফুল আছিলে ফুলখিনি হেৰি কৰি দিলে চেঞ্জ কৰি এতিয়া নতুনকৈ চাগে তোমাকো মই কৈছোঁ ইয়াত কাম চলাই আছে এইবোৰ চব মই এবাৰ যেতিয়া আহিছিলোঁ মানে ইমানে ধুনীয়া ধুনীয়া ফুল আছিলে ফুলবোৰ মানে এতিয়া হেৰি কৰিছে আকৌ নতুনকৈ এইবোৰ ৰুইছে আকৌ ইয়াতে কিবিলাক মিস্ত্ৰীবিলাকে কাম কৰি আছে নতুন নতুন কিবা কিবি বনাই আছে আৰু টিকেটটো কাম নাই তথাপিতো আৰু এতিয়া পেলাব নিদিয়ে নহয় বেগত থৈ দিওঁ আজি মানুহ ঢেৰ আছে
ষ্টুডেণ্টবিলাক আহিছে আকৌ সেইটো কাৰণে। আৰু এইটো হৈছে একেবাৰে ওপৰৰ দৃশ্য, মানে ওপৰত আমি উঠিছোঁ এতিয়া বৰ্তমান। আমি এতিয়া ওপৰত আছিলোঁ, ওপৰৰ পৰা এতিয়া কেনি যাম কি কৰিম একো ভাবিয়ে পোৱা নাই, কাৰণ তলাতল ঘৰ হয় ন, নামটোৱে যাৰ তলাতল, মানে কেনি কোনফালে দৰ্জা আছে একো ধৰিবগৈ নোৱাৰি, মানে মানুহ হেৰাই যাব। আচলতে এয়া স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমতে বনাইছিল, কাঠেৰে নিৰ্মাণ কৰিছিল বুলি আমি গম পোৱা মতে। আৰু তাৰপিছত যেতিয়া 1791 আৰু 69 মাজত যি ৰাজেশ্বৰ সিংহই কাৰ্যকাল কৰিছিল, তেতিয়া তেওঁ এই তলাতল ঘৰটো মানে পুনৰ নিৰ্মাণ কৰিছিল। আৰু প্ৰতিটো কক্ষতে ইমান সৰু সৰু পথৰেৰে মানে সংলগ্ন হৈ আছে। আপুনি মানে আহিলে হয়তো খুবেই ভাল লাগিব, আৰু আমাৰো ভাল লাগিছে। কিন্তু বহুত দৰ্জা দেই, বহুত বহুত সৰু সৰু এনেকৈ পথ আছে, কেনি কোনফালে যাব একো ধৰিব নোৱাৰি, মানে আন্ধাৰ, মানে যদি ৰাতি যদি লাইট চাইট নিদিয়ে নহয়, আন্ধাৰে মুন্ধাৰে ক'ত গৈ কি কৰিবই ঠিকান নাই মানে। এয়া চাওক, এওঁক আকৌ ফটো মাৰি দিব লাগে হেনো বোলে, দিয়া ফটো মাৰি দিয়া। এওঁলোক আহিছে মানে চাবলৈ, তেওঁলোকক বোলে ফটো মাৰি দিব লাগে, মানে ফটো উঠাই দিব লাগে আৰু। এইফালে আছে বাহিৰত এইটো এটা পুখুৰী আছে, আৰু ধুনীয়া ধুনীয়াকৈ ৰাখিছে মানুহ, মানে সকলো ফালে চব চাইডে মানুহেই আছে। আমি এতিয়া অলপ এইফালে ঘূৰিব যাম অকণমান। এইফালেও আছে, ষ্টুডেণ্টবিলাক আছে। আজি ষ্টুডেণ্টবিলাকে অলপ বেছি ভিৰ কৰিছে আৰু। এয়া চব সঁচাই বহুত ধুনীয়া। বৰ্তমান মানুহৰ সমাগম মানে ধেৰ হৈছে, মানুহ ধেৰ আহিছে কৈছোঁ। এইফালে যাওঁ না তললৈ। चलो हम लोग अभी नीचे जाएंगे। বহুত দূৰৰ পৰা মানুহ আহিছে মানে আজি, বিশেষকৈ ষ্টুডেণ্টবিলাক আহিছে যে, সেইকাৰণে মানে বেছি হেৰি হৈছে, ভিৰ হৈছে ঢেৰ। এখন দৰ্জাই মানে ঢেৰ, কেনি সোমাব এইবিলাক নাই, একো নাই। এইফালেহে যাব লাগিব। এনেকৈ সৰু যে কেইবাখনো আছে। এইফালে গৈ এইফালে ঢেৰ যাবা নেকি? যাবানে? চশমা পিন্ধিলো যে দেখিব নাই। এখন এনেকে গৈ থাকিলেও তোমাৰ সেই শেষ নহয়। মানুহ গৈ আছে, ভয় লাগি যায়, চশমাখন ডাঙৰ নাই দেখিছো। ভাগৰ লাগি গৈছে, খতম নহৈছে। কি আছে যাবানে? এনেকে মানে গৈ থাকিব লাগিব, এনেকে গৈ থাকিব লাগিব। ইয়াত কিবা লাষ্টলৈকে এনেকে আছে মানে। এইফালে আচলতে বেক চাইডলৈ আমি এতিয়া নাযাওঁগৈ, মানে অলৰেডি বহুত ভাগৰ লাগি গৈছে। এতিয়া আমি বাহিৰলৈ যামগৈ ন। এতিয়া যে ভাগৰ লাগি গ'ল দে, আমিতো গোটেইটো ঘূৰাই নাই, ৰ'বাচোন। গোটেইটো ঘূৰিলে তুমি আৰু ভাগৰত লাষ্টত বেহুচ হৈ পৰি থাকিব লাগিব। বেহুচ কেনি যাম? কোনফালে যাম? এইফালে আছে না জেগা? এইফালে সীমা লাষ্ট ইফালে যাব লাগিব। এতিয়া আমি মানে এইফালেদি গৈ এইফালে আকৌ প্ৰথম ডোখৰত ওলামগৈ। এইফালেদি যাওঁ, বাকী এইফালে আছে, এইফালে দেখা দিওঁ। সেইফালেতো আমি ঘূৰি মেলি আহিলোৱে। বাহিৰৰ দৃশ্য
ভিতৰতো মানে শেষ কৰিব নোৱাৰিলোঁ, আমি গুচি আহিলোঁ। কিনি আহিছোঁ, চোৱা এইবিলাক কাম কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা মানে আচৰিত কথা এইটোৱে যে আকাৰ হিচাপত মানে পুৰণা কীৰ্তিচিহ্নবিলাকৰ ভিতৰত আটাইতকৈ মানে আকাৰ হিচাপত ডাঙৰ হৈছে তলাতল ঘৰ। আৰু এই তলাতল ঘৰ মানে কেনেকৈ বনাইছিলে ইমান কষ্ট কৰি, মানে মই ভাবিলে আচৰিত লাগি যাব। মানে আপোনালোকেও ভাবিলে হয়তো আচৰিতে লাগে, চবৰে হয়। কিমানকেইখন দৰ্জা আছে হিচাপ কৰিতো মই উলিয়াব নোৱাৰিলোঁ বাৰু, গোটেইখিনি ঘূৰিবও নোৱাৰিলোঁ। ইমানেই মানে ইফালে গ'লেও আকৌ একেলগতে ওলোৱা নিচিনা মানে। সেইটো কাৰণে ভাবিলোঁ আমি ইমানখিনি ঘূৰিব নোৱাৰিম যেতিয়া নেকি আধাতে গুচি আহিলোঁ, আৰু কেতিয়াবা আকৌ নিশ্চয় আহিম। আৰু আমি বেলেগ আকৌ ৰংঘৰ কিবাকিবি যাবলৈও আছে, সেইটো কাৰণে এতিয়া আমি মানে লাষ্টৰ তলেদি এনেকৈ নামি আহিছোঁ আৰু মানে। চ' গাইজ মানে এতিয়া আমি যাওঁগৈ, গোটেইখিনি চাব নোৱাৰিলোঁ, যিমানখিনি তাতে দেখালোঁ। এতিয়া আমি যাওঁগৈ, এতিয়া আমি ৰংঘৰ যাম আৰু এইখিনি ইমানটা সমাপ্ত কৰোঁ ন, হয় নাই? ফটো মাৰিবা নেকি? চ' গাইজ আমি এতিয়া পুনৰ গেটৰ ফালে গৈ আছোঁ, আৰু তাৰ আগতে মই অলপমান আকৌ এই বৰটোপটো দেখাই দিওঁ। আগতে যুদ্ধত বোলে ব্যৱহাৰ কৰিছিলে এইটো বৰটোপ। এতিয়া যেনেকৈ কি বুলি কয় এইখন পাহৰি গৈছোঁ নহয়, এতিয়া যুদ্ধততো বেলেগেই লয় ন। এতিয়া আমি গেটৰ বাহিৰ হৈ আহিলোঁ। মই প্ৰথমতে কৈছিলোঁ ইমান ধুনীয়া ধুনীয়া দোকান আছে বুলি কৈছিলোঁ, যে এয়া চাওক কিমান ধুনীয়া ধুনীয়া বেতৰ বস্তু আছে, কাঠৰ আছে, কি ধুনীয়া ধুনীয়া, কোনটো ল'ব মানে আপুনি? মোৰ লগত অহাজনীয়ে মানে তাই কিবা এটা লৈছে, তাইতো গুৱাহাটীৰ পৰা আহিছে, সেইটো কাৰণে ইয়াৰ পৰা মানে কিবা এটা চিন লৈ যাম বুলি ভাবিছে। মানে বহুত ধুনীয়া ধুনীয়া বস্তু আছে, চাওক কি ধুনীয়া ধুনীয়া, ল'ব পাৰিব আহিলে মানে। আৰু ইয়াত আছে প্ৰকাণ্ড মস্ত মানে ডাঙৰ ডাঙৰ ড্ৰেগন, এই গেট হয় ৰংঘৰ। আৰু এই আছে ৰংঘৰ। বৰ্তমান আমি ৰংঘৰৰ সন্মুখত আছোঁ। মানে গোটেই চাউৰাউণ্ডটো মানে একদম পূৰা ধুনীয়াকৈ থৈছে, ইমান ধুনীয়াকৈ থৈছে। সোমাব দিয়ে, ষ্টুডেণ্টবিলাক সোমাব দিছে, বাকী মানুহ সোমাব দিয়া নাই। এইটো মানে বাহিৰৰ পৰা হেৰি কৰিছোঁ আজি, মানে এইখিনি অকল ষ্টুডেণ্টখিনিয়ে সোমাব দিছে আজি। সেই মহকেইটা চোৱাচোন, ইমান ধুনীয়াকৈ আহি গৈছে। ইয়াতে আগতে মানে সেই ৰজাবিলাকে সেই ওপৰত বহি থাকে না, আৰু এই তলত মানে হেৰি কৰে, পূৰা বিহু চিহু পাতে মানে। আগতে মানে এনেকুৱা কৰিছিলে আৰু। এতিয়া আমাৰ বিহু চিহু হ'লে ইয়াতে পাতে, ডাঙৰকৈ পাতে। সেইফালে মল্লযুঁজৰ ফটো সেইটো। আচলতে মানে আমি মেইন গেটখনৰ ওচৰত ৰৈছিলোঁ ন, তাতে মানে ষ্টুডেণ্ট দিয়ে বুলি ভাবিছিলোঁ, কিন্তু এইফালে এখন গেট আছে, আমি গম পোৱা নাছিলোঁ। চ' টিকেটটো ইয়াতে কাটি ল'লোঁ, আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু। মানে আমি ভাবিছিলোঁ কি অকল ষ্টুডেণ্টখিনি সোমাব দিছে, মানে আজি ষ্টুডেণ্টবিলাক বেছিকৈ আহিছে ন, আৰু সেইখন গেট বন্ধ কৰি থোৱা আছে। ত' এইফালৰ যিখন মানে বেলেগ এখন গেট আছে, সেইখন মানে খোলা আছিলে, এইফালে সোমাই আহিছোঁ চব। এতিয়া আমি ভিতৰলৈ যাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্য দেখাই যাম। চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব মাজতে ভাল পালে মানে। এয়া চাওক, এইফালৰ পৰা আমি আহিছিলোঁ, আৰু এতিয়া এইটো চাইডে যাম এতিয়া। আৰু আটাইতকৈ ভাল লগা বস্তুটো আছে আমাৰ ইয়াত, মানে পতাকাখন আছে। এইয়া চাওক, পতাকা একদম পূৰা ধুনীয়াকৈ ৰাখিছে। অকণমান বেগা বেগিকৈ দেখালোঁ আৰু। এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাম, ভিতৰখিনি মই আপোনালোকক দেখাই আছোঁ, চাই থাকিব।
কি খবৰ বাইদেউ কি খবৰ কি খবৰ কৈ দিয়া কি খবৰ বাইদেউ ভালেই লাগিব হাই কোৱা ইমান ধুনীয়া গৈছে ইয়াতে পাইছোঁ মানে ইমান ধুনীয়া মা আৰু ইয়াতো সেই একেই দৃশ্য সুন্দৰ বুলি ক'ব লাগিব বহুতখিনি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে আৰু ৰংঘৰৰ ওপৰত উঠিবলৈ হ'লে ইয়াতে চিকিউৰিটি আছে তেওঁক মানে ইয়াতে ৰখা হৈছে আৰু ঘৰটো আমি এতিয়া ৰংঘৰটো ঘূৰিলোঁ চালোঁ মেলিলোঁ এতিয়া আৰু ৰংঘৰৰ পৰা বাই বাই ৰংঘৰ বাচ্চাটো আহা যাওঁতে ভিডিঅ' বনাই এতিয়া আৰু ফটো আৰু ভিডিঅ' বনাবা ঠিক আছে বোলে তাই মানে এতিয়া আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি আকৌ যাম শিৱদৌললৈ আপোনালোকক মই দেখাই আছোঁ সেইজনী ভাগৰ লাগি গৈছে চবৰে ভাগৰ লাগি গৈছে ইমান ৰ'দখনত তেন্তে ব'লক আমি এতিয়া শিৱদৌললৈ যাওঁ আৰু এতিয়া আমি আহি শিৱদৌলৰ সন্মুখত পাইছোঁগৈ গৈ আছোঁ সেয়া দেখিছেনে শিৱদৌল ওলাইছে আৰু শিৱদৌল কোনে বনাইছিলে জানেনে বহুত মানুহে ভাবে শিৱদৌল শিৱসিংহই বনাইছিলে কিন্তু শিৱসিংহৰ পত্নী দ্বিতীয় পত্নী অম্বিকা যাৰ নাম অম্বিকা বৰৰজা পাতিছিলে আৰু তেওঁৰ নিৰ্দেশ ক্ৰমে শিৱদৌল বনোৱা হৈছিলে এইটো কথা মই ইয়াতে কৈ থৈছোঁ ভিডিঅ'টো নিশ্চয় দীঘল হৈছে মই গম পাইছোঁ কিন্তু হ'লেও আপোনালোকে বেয়া পাইছে বুলি মই ভাবা নাই আৰু এয়া হৈছে শিৱদৌলৰ সন্মুখত ইয়াত খটখটি আছে আমি খটখটিতে এতিয়া উঠি গৈছোঁ আৰু শিৱদৌললৈ আহিলে আপোনাৰ মনটো ইমান ফ্ৰেছ লাগে ন মানে ইমানেই ভাল লাগে আহিলে চাকি এগছি বা নোৱাৰিলেও সেৱা এটা কৰি যাব বা ধূপ এডাল হ'লেও জ্বলাই যাব তেতিয়া আপোনাৰ মনটো ভাল লাগিব আৰু ইয়াত পাৰ চৰাই বহুত আছে পাৰ চৰাইটো দেখিলে ভাল লাগে মনটো ইয়াতো বহুত মানুহ আহি থাকে ইয়াতে লিখা আছে ফুল নিচিঙিব আৰু মানে জোতা চেণ্ডেল এনেকৈ ইয়াতে খুলি যাব লাগে সেইফালে আছে সেইফালে বিষ্ণুদৌলটো বনাই আছে এইফালে শিৱসাগৰ ছোৱালী কলেজখন আছে এইফালে তো এইফালে আৰু নতুনকৈ বিল আছে তো হেৰি যে আমি শিৱদৌলত সোমালোঁ ঘূৰিলোঁ আৰু শিৱদৌলৰ ভিডিঅ'টো মই আগতে বনাইছিলোঁ সেইটো কাৰণে ইমান বনোৱা নহ'ল এতিয়া আমি আকৌ ইয়াৰ পৰা ওলাই গৈ আছোঁ এতিয়া আমি কিবা এটা খাই ল'মগৈ ন ঘূৰি পাৰ চাইকেল আহিছোঁ অলপতে এক্সিডেণ্টহে হ'লহেঁতেন আজি ইমান মানুহ নাই ইমান ডাঙৰ পুখুৰী চোৱাচোন কেনেকুৱা লাগিছে পিছে তোমাৰ ইয়াত শিৱসাগৰত বিৰাটে ভাল লাগিছে বহুত ডাঙৰে মাছ চাছ মাৰিব নিদিয়ে চাগে এইটো নামিব নিদিয়ে নহয় বেলেগ মানুহ হাঁহ চাহ চৰি থাকে এনেকৈ বেলেগ মানুহ মানে আৰে সেইফালে কোৰ্ট আছে ন এইফালে কোৰ্ট আছে পুলিচ হেৰি আছে থানা জিলা কি কয় জেল আছে জিলাহে ওলাইছে এইবোৰ চব ওচৰতে আছে মানে এইটো তুমি ৰাউণ্ডটো ঘূৰিবলৈ হ'লে মানে বহুতেই লাগিব এতিয়া ডিমতহে আহি এতিয়া আমি খাম চেহেৰাকেইটা চোৱা না একদম ভাগৰি জুগৰি একেবাৰে অৰ্ডাৰ দিছোঁ আহিব তাৰপিছত ঘৰলৈ যাম দেই